हेलो फ्रेंड्स वेलकम टू अनदर ब्लॉग আজি যাওঁ কালি ব্লগত চাগে গম পালে মানে বাইকখন চাই আহিছিলোঁ তাৰপিছতে আজি লোৱা কথা তাৰপৰা যাওঁ এতিয়া ওলাইছোঁ গাড়ীখনতে ওলাই লৈছোঁ তাৰপিছতে হেলমেটটো আৰু গাড়ীতে লৈ ল'ব লাগিব তাৰপৰা চাওঁগৈ যিখন ভাল লাগে সেইখনকে উঠাই দিম আৰু মই গাড়ীতে বহি আছোঁ তাৰপৰা সেইটো গানটো সেইটো অকণমান ভাল লাগে যে লগাই পেলাই বহি আছোঁ আহি পেলাই আকৌ কণ্টেক্ট ৰুবলগীয়া হ'ল সেইটো ফোনটো থাকি আহিলে দেউতাৰ তাৰপৰা সেইটো ল'বলৈ গৈছোঁ এতিয়া যাওঁ আহি পালোহি ইয়াত সেইটো তাৰপৰা চাইছোঁ ৰঙা পালচাৰ ওচৰতে ATM এটা আছে তাৰপিছত তাত পইচা উলিয়াই ল'লোঁ যেনে মোৰ বাইকবোৰ চালোঁ তাৰপৰা নীলাখনকে ভাল লাগিলে ৰঙাখন এই বেছি তেলীয়া আগতে মানে কি হ'ল আগতে এই গ্ৰাফিক্সটো এইটো নাছিলে এইটো কমকৈ আছিলে এইটো কমকৈ আছিলে আমাৰ এইখন 125খন যেনেকুৱা সেই তেনেকুৱা পায় আজিকালি বহুত বঢ়াই দিলে এইটো সেইটো কাৰণে ভাল নালাগে তাৰপৰা এইবোৰ বাইক আছে 150 এনকেইখনৰ অকণমান দাম বেছি তাৰপৰা 1,35,000 নহয় 1,36,000 তাৰপৰা সেইটোৱে কেছ ল'ব লাগিব হাততে আছে ইয়াত 36 আছে বাকী 1 লাখ বেগত ATM পৰা উলিয়াই আনিলোগৈ মানে তাৰপৰা এইটো মেনেজাৰ ৰুম সেয়া তাত বাৰ্গেনিং আৰু পইচা পাতি দিয়া মেলা সেইবোৰ চলি আছে এইটো কি কয় এইবোৰ আৰু পইচা পাতি দিয়া মেলা চলি আছে তাৰপৰা এয়া গাড়ী তলত বাইক দেখাইছোঁ এইখন কালাৰটো খালি বৰ তেলীয়া কৰি দিলে আজিকালি পাই দেন বাইক লোৱা হৈ গ'ল তলতে কিনি কৰিলে এইবোৰ লাইট লগালে আকৌ এক্সেচাৰিজ যিমানখিনি থাকে তাৰপিছতে এইটো হেলমেট এটা দিছে এইটো 700 টকা তলত এক্সেচাৰিজখিনি লগাই আছিলে তেতিয়া হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাওঁ যাব সময় হৈছে এতিয়া বাইকখন দেখাই দিছোঁ হৈ গ'ল ৰেডি একদম দিছে সেইটো ইমান কোৱালিটি ভাল নহয় মানে মোৰ এইটো তুলনাত একোৱেই নহয় এইটোৱে আমাৰ মাৰিলে এইটো ভাগিছে আৰু ইমান OTP আহিছে আহক আপোনালোকে ইয়াত বাইক লগ ভাল হয় মানে এইটো বাকীবোৰত ইমান লেচেছ নকৰে কিন্তু বাজেটত কৰি দিয়ে আমাৰো লেছ কৰি দিলে আমাৰ 3,000 মানে কৰি দিছে তাৰপৰা এতিয়া ঘৰলৈ যাওঁ এই দুখন আমাৰ নীতি নিয়ম কৰিলে তাৰপিছতে এতিয়া চলাই যাওঁ অলপ ফুফু সেই দুখন এয়া চলাই পেলাই দেখুৱাই দিছোঁ আৰু এটা হাতে বাইক এটা হাতে ফোন এনেকৈ চলাবলৈ দিগদাৰি আৰু ৰাস্তা বালি চালি আছে সেই সোপা সেইটো কাৰণে বাৰু ইমানকৈ কৈ আজি ব্লগ সামৰণি